Hey guys, welcome back to my YouTube channel. আৰু আপোনালোকে চাই থাকক আজি আমি ৰাতি ক'ত আহিছো আৰু ডিবি আসাম আছে এইফালে চাওক না একদম পুৰা একদম ফাংচন প্ৰগ্ৰাম চাবলৈ আহিছে আমাৰ অনুপম চক্ৰবৰ্তী আহি আছে একদম প্ৰগ্ৰামত একদম ধামাকা হ'বলৈ গৈ আছে একদম নখোৱা প্ৰগ্ৰাম নখোৱা একদম পুৰা নাইট প্ৰগ্ৰাম আৰু লাইক আৰু সাবস্ক্ৰাইব বেল আইকনটো প্ৰেছ কৰি দিব সকলোকে শ্বেয়াৰ কৰি দিব আৰু একদম ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো চাই থাকক আপোনালোকে সুন্দৰভাৱে এওঁলোকে এটা দিহা নাম পৰিৱেশন কৰিব অসমৰ সমাজ জীৱনত অসমৰ লোক সংস্কৃতিত দিহা নামৰ প্ৰয়োজনীয়তা আপোনালোকে বুজে চহৰবোৰত যেতিয়া ল'ৰা ছোৱালীয়ে কাৰ্টুনত সময় পাৰ কৰে তেতিয়া গাঁওবিলাকত আহিলে ইহঁতক আপোনালোকে এইটো পৰিৱেশত যেতিয়া দেখা পায় নিশ্চিতভাৱেই ৰোমাঞ্চিত হ'ব পৰা পৰিৱেশ চহৰৰ ফ্লেটৰ জীৱনত এটা বন্ধ কোঠাত আপুনি চাকৰিলৈ গৈছে আপোনাৰ সন্তানটো বন্ধ কোঠাত ৰাখি গৈছে আৰু সি ইটোৰ পিছত সিটো কাৰ্টুন চাইছে গেম খেলিছে ক্ৰমান্বয়ে তাৰ যে এটা জীৱন আছে এটা যে শৈশৱ আছে সেই কথা অনুভৱেই কৰিব নোৱাৰে ইয়াৰ বিপৰীত দৃশ্য এই মুহূৰ্তত মোৰ চকুৰ সন্মুখত আপোনালোকে দেখিছে অভিভাৱকসকলে বিভিন্নগৰাকী শিক্ষকে আমাৰ এই পখিলাহঁতক ইয়ালৈ বুটলি আনিছে অনুষ্ঠান তেওঁলোকে দেখুৱাব এটা দিহা নাম কিন্তু তাত অকণমান কথা পাতি ল'লে মোৰ ভাল লাগিব তোমাৰ নাম কি তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰীমতী লক্ষীপ্ৰিয়া নাঙাল বাহ ইমান ধুনীয়া নাম এটা এনেকুৱা প্ৰশ্নৰ উত্তৰ দিব আপোনালোকে হাইৰাণ হৈ যাব চাব দেই তোমাৰ যদি চৰাইৰ দৰে দুখন পাখি থাকিলহেঁতেন তুমি কি কৰিলা হয় কি কৰিলাহেঁতেন এই কিবা এটা কৰিলেহেঁতেন এইজনী কি কৰিলাহেঁতেন উৰিলেহেঁতেন উৰি উৰি ক'ত গ'লাহেঁতেন গছত পৰিলাহেঁতেন ঘৰত পৰিলাহেঁতেন ওপৰত উৰি থাকিলাহেঁতেন কি কৰিলাহেঁতেন এই ভাবিছে আকৌ গছত পৰিম ডালটো শুকান হ'ব তলত সৰকি পৰিম পাখি আছে চিন্তা নাই ঠিক আছে আমাৰতো এই কথাই নকয় আৰু এই নকওঁ বুলি ভাবিছে আৰু কোৱা এজনী ক'বা নেকি হা নোকোৱা বেয়া পাইছা মোক বেয়া পাইছা নাই পোৱা আমি আকৌ দিহা নাম শুনিম কিন্তু এইজনীক এটা প্ৰশ্ন সুধিছা কি খবৰ প্ৰশ্ন সোধাই নাই তাই কৈছা নাজানো আৰে প্ৰশ্নই সোধা না নমস্কাৰ মোৰ নাম শ্ৰীমতী আকাশী আকাশী ভগৱান ক'ত থাকে এই শুদ্ধ উত্তৰ ভগৱান ওপৰত থাকে এতিয়া এই ক'ব ওপৰত ভগৱানে কি কৰি থাকে তুমি নকলে এই উত্তৰ দি দিব কিন্তু ৰৈ আছে এইজনে কাষৰজনে ক'ব ক'ত থাকে ভগৱানে ওপৰত কি কৰি থাকে কি কৰি থাকে হা শুদ্ধ উত্তৰ চাই থাকে আমাৰ কিমান ধুনীয়া উত্তৰ দিছে এতিয়া আমাক কিয় চাই থাকে ভগৱানে ওপৰৰ পৰা বেনি কোনে গাঁঠি দিছে ফটো কোনে দিছে চাদৰ মেখেলা কোনে পিন্ধাই দিছে তুলতুলি বাই তুলতুলি বাই ধুনীয়াকে পিন্ধাই দিছে দেই এইকেবাৰ সুধি চাওঁ কোন ক্লাছত ছিক্সত ভগৱান ক'ত আছে তুমি জানাই হয়নে এতিয়া মোৰ প্ৰশ্ন তুমি ছিক্সত ওপৰত এতিয়া কি হৈ আছে আন্ধাৰ হৈ আছে হয়নে সূৰ্য নাই কি ওলাইছে ওপৰত এতিয়া যদি সূৰ্য ওলোৱা নাই ৰাতি হ'লে কি ওলায় তৰা ওলায় আৰু ডাঙৰটো কি ওলায় জোন ওলায় মই সদায় এটা কথা ভাবোঁ
ঠিক আছে, ৰাতি জোন ওলায়, তৰা ওলায়, এই সূৰ্যটোৱে ৰাতি কি কৰি থাকে? মোৰ সদায় সেইটো টেনশ্যনটো ভাঙি দিয়া তুমি মোৰ। ৰাতি সূৰ্যই কি কৰি থাকে? মেলা পুৰা মেলা মুখ কৈ দিয়া। ভাবি আছে ঐ তাত নোহোৱা ছোৱালীজনী, আমাৰ ছোৱালীজনী ক'ব নেকি? সৌজনী দিনত সূৰ্যটো ওলাই মই বুজি পালোঁ। মই সদায় মোৰ টেনশ্যন ৰাতি সূৰ্যটোৱে কি কৰি থাকে। কোনে ক'ব? হাতখন দাঙি দিয়া। সৰু কেইজনী দেই, ডাঙৰ কেইজনী নহয়। কোনে ক'ব সূৰ্যটোৱে ৰাতি কি কৰি থাকে? ডেকা ল'ৰা কবি নেকি? সূৰ্যটোৱে দিনত ওলাই ৰাতি কি কৰি থাকে? ইহঁতে ক'ব খাটাল। কি ক'ব? ই তীখৰ আছে। কি কৰি থাকে ৰাতিটোৱে সূৰ্যটোৱে? লেখাহে। কি কৰি থাকে দিনত? ৰাতি কি কৰি থাকে সূৰ্যটোৱে? হা? আই নেজানো বুলি যে কৈছা তুমি, সেইটোৱে বহুত। নমস্কাৰ লৈছোঁ মই। কি নাম তোমাৰ? তুষাৰ ঠেঙাল। তুষাৰে কি কৰি ভাল পোৱা? কবিতা আবৃত্তি কৰা। ইহঁতক আকৌ বেছি প্ৰশ্ন সুধিব নোৱাৰে, ঘৰৰ প্ৰশ্ন। ইহঁতে মাক বাপেকৰ কেতিয়া কাজিয়া লাগে তাকো কৈ দিয়ে, সেইকাৰণে মই সাধাৰণতে নুসুধো। ৰাতি সূৰ্যটোৱে কি কৰি থাকে? দিহা নামৰ কোনোবা এটাইতো ক'ব লাগিব মোক। চাওঁ মাথি হোৱা একো নাই, দাঁত এটাহে নাই। কোনে নিলে দাঁতটো? তোৰ একদম নিগনিয়ে লৈ গ'ল ন? ৰাতি শুই থাকোঁতে দিনতে লৈ গ'ল। থাপ মাৰি ধৰিব লাগিছিল নিগনিটো। কি কৰিলা? নহ'লে মেকুৰী এটা পুহিব লাগিছিল ঘৰত। আকৌ নপঢ়িলোঁ। এতিয়া কোৱা, সূৰ্যটোৱে ৰাতি কি কৰি থাকে? ৰাতি সূৰ্যই পোহৰ নিদিয়ে, চন্দ্ৰই দিয়ে, জোনে দিয়ে। টেনশ্যন মোৰ সেইটোৱে, ৰাতি সূৰ্যটোৱে কি কৰি থাকে? একেলগে উত্তৰ দিব লাগিব। উত্তৰটো মই দিম। গোটেইকেইজনে একেলগে উত্তৰটো দিবানে? হা? চব 10 পইচা 5 পইচা থিয় হোৱা। অকণমান থিয় হোৱা। নহয়, ডাঙৰবিলাক নালাগে, সৰুবিলাক। এই টিকলি এই জানে নকয়। সৰুখিনি অকণমানজনী। শুদ্ধ উত্তৰটো মই দিম, তোমালোকে লগে লগে উত্তৰটো দিবা। প্ৰশ্নটো আছিল ৰাতি সূৰ্যটোৱে কি কৰি থাকে? শুদ্ধ উত্তৰ শুই থাকে। হয়নে নহয়? তোমালোকে ৰাতি নুশুৱা নেকি? সূৰ্যও শুৱে ৰাতিপুৱা। আকৌ ৰাতি এতিয়া একেলগে ক'বা। মই প্ৰশ্নটো সুধিম, উত্তৰটো ক'লোঁ নহয় তোমালোকক। উত্তৰটো দিবা। সূৰ্যটোৱে ৰাতি কি কৰি থাকে? আৰু জোৰে। সূৰ্যটোৱে ৰাতি কি কৰি থাকে? শুদ্ধ উত্তৰ 100ৰ ভিতৰত 100 নম্বৰ। এতিয়া আমি দিহা নামলৈ গৈছোঁ। হ'ব? আহক প্ৰিয় দৰ্শক, আমি উপভোগ কৰোঁ এইসকল বিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত এটা দিহানাম।